নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে এটি ব্ৰেকফাষ্ট ৰেচিপি লৈ আহিলোঁ। মচুৰ দালিৰ পৰঠা। ইয়াক আপোনালোকে কেতিয়াবা বনাই খাইছেনে? যদি বনোৱা নাই, এই ৰেচিপিটো চাই এবাৰ নিশ্চয় বনাই খাই চাব। তেন্তে আহকচোন মচুৰ দালিৰ পৰঠানো কেনেকৈ বনাইছোঁ সেইখিনি আমি চাই লওঁ। ইয়াৰ বাবে মচুৰ দাইল তিয়াই কোমলাই ল'ব আৰু দালিখিনি সিজাই ল'ব। পিঁয়াজ এটা মিহিকৈ কাটি ল'ব আৰু জলকীয়া ল'ব লাগিব। আটা 2 কাপ ল'ব। এতিয়া তাত পিঁয়াজ, জলকীয়া, জিৰা গুড়ি সৰু চামুচেৰে 1 চামুচ, ধনিয়া গুড়ি সৰু চামুচেৰে 1 চামুচ দি দিব আৰু কেইটামান আজৱাইন দি দিব। সোৱাদ অনুসৰি নিমখ দিব আৰু অলপমান হালধি গুড়ি দি দিব। এতিয়া সিজাই লোৱা মচুৰ দাইলখিনি দি দিব। তাৰ পিছত প্ৰথমতে চামুচৰ সহায়ত আটাইখিনি মিহলাই ল'ব আৰু যেতিয়া ঠাণ্ডা হ'ব তেতিয়া হাতেৰে ভালকৈ আটাখিনি মঠি ল'ব লাগিব। আটাখিনি মঠা হৈছে। এতিয়া তাত ৰিফাইন তেল 1 চামুচ দি দিব আৰু পুনৰ আটাখিনি ভালকৈ মঠি ল'ব। যিখিনি দালিৰ প্ৰয়োজন হয় সেইখিনি দিয়ে আটাখিনি ভালকৈ মঠি ল'ব। এতিয়া লাৰুবোৰ বনাই ল'ব। আটাইকেইটা লাৰু বনোৱা হৈছে। এতিয়া ভালকৈ বেলি ল'ব। যদি দৰকাৰ বোধ কৰে তেন্তে আটা অলপমান লগাই বেলি ল'ব। এয়া বেলা হৈ গৈছে। এতিয়া তাৱা গৰম কৰি তাত ৰিফাইন তেল দি দিব আৰু তেলখিনি ভালকৈ মচি দিব। তাৰ পিছত বনাই লোৱা মচুৰ দালিৰ পৰঠা কেইখন দি দিব আৰু দুইটা পিঠি ৰঙচুৱাকৈ ভাজি ল'ব। মচুৰ দালিৰ পৰঠা ভজা হৈ গৈছে। এয়া পৰঠাখিনি হৈ গৈছে। ইয়াক আপোনালোকে গৰমে গৰমে ৰাইতা, চাটনি, চচ আদিৰ লগত পৰিৱেশন কৰিব পাৰিব। মোৰ এই মচুৰ দালিৰ পৰঠাৰ ৰেচিপিটো চাই যদি আপোনালোকে ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। পুনৰ এটি নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰত উপস্থিত হ'ম। আজিলৈকে আহিছোঁ। ধন্যবাদ।